Hello guys, good morning guys. কি খবৰ আপোনালোকৰ? এখন সবে ভালে আছে, ময়ো ভাল, একদম পুৰা মজা ভাল। আজি পুৰা টোপনি মাৰিছো, পুৰা আপোনাৰ 12 ঘণ্টা টোপনি মাৰিছো। উঠিছো অলপ আগত উঠিছো, 10টা মান বাজিছে, এতিয়া উঠিছো। তো মোৰ চেনেলত ভিউজ নাহে, সাবস্ক্ৰাইবাৰো নাই, তো আপোনালোকে অলপ চাব। তো প্লিজ মোৰ চেনেলটো চাব। আজি চাও ক'ত যাও, ঘৰতে আছো গোটেই দিন, কৰবাত যোৱাৰো প্লেন নাই। চাও যে কি কৰিব পাৰো, যিয়ে কৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো গাইজ, কেমেৰাৰ আগত কথা কোৱা ইমান সহজ নহয়, মোৰ হিচাপেতো বহুত টান, কাৰণ মই দুদিন ধৰি ট্ৰাই কৰি আছো না। মোৰ তাত বহুত টান লাগি আছে। বহুত ডেঞ্জাৰ বস্তু হয় কেমেৰাটোৰে, আচৰিত কথা। বহুত কথা এনেকুৱা আছে মনত পৰে। পিছত যেতিয়া কেমেৰাটো লওঁ, ভাবোঁ যে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ, তেতিয়াহ'লে যাব পাহৰি গৈছোঁ। মানে পাহৰি নাযাওঁ, কিন্তু ক'ব খোজোঁ, কিন্তু কেমেৰা দেখি কেনে ক'ব নোৱাৰোঁ। আপুনি যেতিয়া কিবা এটা কৰে, তেতিয়া কামটো প্ৰথম অৱস্থাত ভাল নালাগে, লাহে লাহে সেই কামটো আপোনাৰ ভাল লাগিবলৈ ধৰে। ঠিক তেনেদৰেই হৈছে মোৰ লগত, যে আজি মোৰ কেমেৰাত ভাল লগা নাই, কথাবিলাক নাহে, স্পষ্টকৈ নাহে। চ' সেইটো মই ভাবোঁ লাহে লাহে ঠিক হৈ যাব। কেনে জেগাটো, কেনে মজা ন? ঘৰত থাকি মানে ব্লগ বনাব নোৱাৰোঁ, মোৰ খালী জেগা লাগে। মানে খালী জেগা হ'লে কেমেৰাত কথা পাতি ভাল লাগে, নহ'লে আপোনাৰ ইফালে মানুহ আহি থাকে, লাজ লাগে। তো সেইটো কাৰণে কথা পাতিব মন নাযায়। মই নিজে বিচাৰি এনেকুৱা খালী জেগাত আহোঁ, যাতে কোনো নাথাকে, মই কথা পাতিব পাৰোঁ কেমেৰাৰ আগত, যাতে মোৰ ভাল লাগে। মোক ইনষ্টাগ্ৰামতো আৰু ইউটিউবতো অলপ ছাপোৰ্ট দিব। মানুহৰ ভিউজ আহে, ভালেই আহে, কিন্তু মোৰ নাহে। মই কিয় জানো নাহে, মই বুজি পোৱা নাই। কেনেকৈ, মোৰ কিবা গাল্টি হৈছে নেকি? যদি এনেকুৱা কিবা হৈ থাকে, তেতিয়াহ'লে আপোনালোকে মোক প্লিজ জনাব। ধানৰ পুলিকেইটা চাওক কেনেকৈ লৰি আছে, ভাল লাগি আছে, মজা। এতিয়ালৈ ভাত খোৱা নাই গাইজ, ভাতকেইটা খাই লওঁ। আজি চব্জি মজা চব্জি আপোনাক দেখাইছোঁ ৰ'ব। এইটো হৈছে আলু পিটিকা, এইটো হৈছে ভাজি, দিছ ইজ দালি আৰু ভাত। এতিয়া খাওঁ। ভাজি খতম। খাই কিনে এলাহ লাগি গৈছে এতিয়া গাইজ, শুব মন গৈ আছে। অলপ টাইম শুওঁ নেকি? অলপ টাইম শুই কিনে পিছত যদি ওলাই যাওঁ, তো আপোনালোকক দেখাম। বলক অলপ টাইম শুওঁ। অ' মাই গড, আহি আছে। তাৰ মাকৰ লগত কথা পাতি আছে। তো গাইজ, ভাত চাত খাই কিনে আকৌ ওলাই গৈ আছো। ক'ত যাম আমি কোনফালে যাম? হাইৱে ফালে। ফাইনেলি ঘৰুৱা হৈ গ'ল। আমি যাম ক'ত? আমি নাজানো দে ক'ত যাম। কথা এটা কিন্তু মানিব লাগিব, মানে গাড়ীৰ পিছফালে যে মই বহি আছো, মোৰ তো তেনেকুৱা লাগি আছে যে মই ৰাজাৰ নিচিনা ফিল কৰি আছো। চিৰিয়াছলি। ফল্টিং কি হ'ব এতিয়া? মোৰ কিন্তু হাঁহি উঠি আছে। গাইজ, পুৰা 1000 টকাৰ ভৰাইছো, সেইখিনি আপুনি চাব নালাগে। তো ফাইনেলি গাইজ, আমি আহি গৈছো ঘূৰি ফুৰি। আৰু চাগে ভিডিঅ' নবনাওঁ, এতিয়া ডাইৰেক্ট ঘৰত যাম। আৰু আপোনালোকে যদি মোৰ চেনেলটো চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'বিলাক অলপ লাইক দিব। তো গাইজ, থেংক ইউ। আজিলৈ ইমানখিনি আছিলে। বাই বাই।